মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ দশম শ্ৰেণীৰ সংস্কৃত বিষয়ৰ তৃতীয় পাঠ তৃতীয়ঃ পাঠঃ গৰ্দভ কুক্কুৰ কথা। ইয়াত গৰ্দভ মানে হৈছে গাধ, কুক্কুৰ মানে কুকুৰ আৰু কথা মানে কাহিনী, অৰ্থাৎ গাধ আৰু কুকুৰৰ কাহিনী। এই পাঠ্যাংশটো নাৰায়ণ পণ্ডিত বিৰচিত হিতোপদেশ নামৰ পুথিখনৰ সুহৃদভেদ নামৰ অংশটোৰ পৰা লোৱা হৈছে। বংগদেশৰ ৰজা ধৱল চন্দ্ৰৰ ৰাজসভাৰ কবি আছিল নাৰায়ণ পণ্ডিত। তেওঁ ৰজা সুদৰ্শনৰ ৰাজকুমাৰ কেইজনক সফল ৰাজনীতিক কৰি তুলিবলৈ হিতোপদেশ গ্ৰন্থখন ৰচনা কৰিছিল। এই পুথিখনে ভাল বেয়াৰ সম্যক জ্ঞান দি ভাল কাম কৰিবলৈ আৰু অসৎ বা বেয়া কামৰ পৰা আঁতৰি থাকিবলৈ উপদেশ দিছে। হিতোপদেশ পুথিখনৰ ৪৩টা গল্পৰ ভিতৰত ২৫টা গল্পই বিষ্ণু শৰ্মাৰ পঞ্চতন্ত্ৰৰ পৰা সংকলিত। হিতোপদেশ গ্ৰন্থখনৰ ভাগ ৪টা হ'ল মিত্ৰলাভ, সুহৃদভেদ, বিগ্ৰহ আৰু সন্ধি। ইয়াৰে সুহৃদভেদ নামৰ অংশটোৰ পৰা গৰ্দভ কুক্কুৰ কথা নামৰ পাঠটি লোৱা হৈছে। এটা কুকুৰ আৰু এটা গাধৰ বিষয়ে লিখা এই গল্পটোৰ মাজেৰে লেখকজনে এই নীতি শিক্ষা দিবলৈ বিচাৰিছে যে প্ৰত্যেকৰে কৰ্মক্ষেত্ৰৰ এক নিৰ্দিষ্ট পৰিসীমা আছে, যিটো প্ৰত্যেকেই জনা উচিত। যি লোকে আনৰ কামত হস্তক্ষেপ কৰে আৰু আনৰ কাম নিজে কৰিবলৈ লয়, তাৰ পৰিণাম সদায় ভয়াৱহ হয়। এতিয়া আমি পাঠটি আৰম্ভ কৰিম। অস্তি বাৰাণস্যাং কৰ্পূৰপতকো নাম ৰজকঃ। অস্তি মানে আছে, বাৰাণস্যাং বাৰাণসীত, কৰ্পূৰপতকঃ নাম, কৰ্পূৰপতক নামৰ ৰজকঃ ধোবা। বাৰাণসীত কৰ্পূৰপতক নামৰ এজন ধোবা আছিল। ইয়াত মূল শব্দ কৰ্পূৰপতকঃ, কিন্তু ন অৰ্থাৎ বৰ্গৰ পঞ্চম আখৰ থকাৰ কাৰণে ইয়াত কৰ্পূৰপতক শব্দটোত বিসৰ্গৰ ঠাইত উকাৰ হৈছে। কিয়নো বৰ্গৰ তৃতীয়, চতুৰ্থ অথবা পঞ্চম বৰ্ণ বা য়, ৰ, ল, ৱ, হ পিছত থাকে, তেনেহ'লে অকাৰ আৰু অকাৰৰ পিছত থকা বিসৰ্গ উভয়ে মিলি ও হয়। চ ছয়কদা, চ একদা, চ মানে আৰু, চ তেওঁ, একদা এদিনাখন, চ পৰিবাৰো সপৰিয়ালে, নৈচ ভোজনং নিশাৰ আহাৰ, সমাপ্য সমাপন কৰি, নিৰ্ভৰম নিশ্চিন্ত মানে প্ৰচুপ্ত হৈছিল, তদ অনন্তৰম তাৰ পিছত, তদ গৃহ দ্ৰব্যানি সেই ঘৰৰ পৰা বস্তু, হৰ্তুং চুৰ কৰিবলৈ, চৌৰঃ প্ৰবিষ্টঃ চোৰ প্ৰৱেশ কৰিছিল, তস্য প্ৰাংগণে তেওঁৰ চোতালত, গৰ্দভঃ গাধ বদ্ধঃ তিষ্ঠতি বান্ধি থোৱা আছিল। কুক্কুৰস্যোপবিষ্টোऽস্তি, কুক্কুৰঃ চ উপবিষ্টঃ অস্তি, চ মানে আৰু, কুক্কুৰঃ কুকুৰ, উপবিষ্টঃ বহি, অস্তি আছিল আৰু কুকুৰ এটাও বহি আছিল। অথ গৰ্দভঃ ইয়াৰ পিছত গাধটোৱে, শ্বানম আহ কুকুৰক ক'লে, সখে হে সখী, ভৱতস্তাৱদয়ং ভৱতঃ তাৱৎ অয়ং তাৱৎ তেনেহ'লে, অয়ং এয়া, ভৱতঃ আপোনাৰ, ব্যাপাৰঃ কৰ্তব্য, তৎ তেনেহ'লে, কিমিতি কিয়, ত্বম উচ্চৈঃ তুমি, উচ্চস্বৰে, শব্দং কৃত্বা শব্দ কৰি, স্বামিনং গৰাকীক, ন জাগৰয়সি জগাই দিয়া নাই, কুক্কুৰো ব্ৰুতে কুক্কুৰঃ কুকুৰটোৱে ব্ৰুতে ক'লে, ভদ্ৰ ডাঙৰীয়া, মম নিয়োগস্য মোৰ নিয়োগৰ, চৰ্চা বা সমালোচনা, ত্বয়া ন কৰ্তব্যা তোমাৰ দ্বাৰা কৰা উচিত নহয়, ত্বমেৱ তুমিয়েই, কিং কি, ন জানাসি নাজানা নেকি, যথা যেনেদৰে, তস্যাহৰ্নিশং তস্য তেওঁৰ, অহৰ্নিশং দিনে নিশাই, গৃহৰক্ষা কৰমি কৰোঁ, তুমিয়েই নাজানা নেকি, যেনেদৰে দিনে নিশাই মই তেওঁৰ গৃহৰক্ষা কৰোঁ, য়তো অয়ং য়তঃ যিহেতু, অয়ং এওঁ, চিৰান্নিৰ্বৃতো চিৰাত বহুদিনৰ পৰা, নিৰ্বৃতঃ সন্তুষ্ট হৈ থাকি, মমোপয়োগং মম উপয়োগং মোৰ উপয়োগৰ বিষয়ে, ন জানাতি জনা নাই,
তেনাধুনা তেন অধুনা তেওঁৰ দ্বাৰা এতিয়া মমাহাৰ দানে অপি মম মোৰ আহাৰ দানে অপি আহাৰ প্ৰদানতো মন্দাদৰহ আদৰ কমি গৈছে। ইয়াতো যিহেতু বিনা বিধুৰ দৰ্শনং কষ্ট নেদেখি স্বামীন গৰাকীৰ উপজীৱিছো ভৃত্য বা সেৱকৰ প্ৰতি মন্দাদৰা ভৱন্তি আদৰ কমি যায়। গৰ্দভো ব্ৰুতে গৰ্দভঃ ব্ৰুতে গাধটোৱে ক'লে শৃণু ৰে বৰ্বৰ হে মূৰ্খ শৃণু শুনা। ইয়াসতে কাৰ্যকালে য়হ স কিং ভৃত্যঃ স কিংসু হৃৎ। অৰ্থাৎ য়হ যিয়ে কাৰ্যকালে কামৰ সময়ত ইয়াসতে বিচাৰে স কিং ভৃত্যঃ তেওঁ বেয়া ভৃত্য বা চাকৰ স কিংসু হৃৎ তেওঁ বেয়া বন্ধু। এই কথাখিনি গাধটোৱে কুকুৰটোক কৈছিলে। কুকুৰো ব্ৰুতে কুকুৰটোৱে ক'লে ভৃত্যান সংভাৱয়েত য়স্তু কাৰ্যকালে স কিং প্ৰভুঃ। অৰ্থাৎ য়স্তু কাৰ্যকালে য়হটো কাৰ্যকালে যিয়ে কেৱল কামৰ সময়ত ভৃত্যান সংভাৱয়েত ভৃত্য বা লগুৱাক বিচাৰে স কিং প্ৰভুঃ তেওঁ বেয়া গৰাকী। ততো গৰ্দভঃ তাৰপিছত গাধটোৱে চকোপম আহ খঙেৰে ক'লে ৰে দুষ্টমতে হে দুষ্টমতি বা হে দুষ্টবুদ্ধি পাপীয়াংস্ত্বং তুমি মহাপাপী ইয়ত বিপত্তৌ যিহেতু বিপত্তিৰ সময়ত স্বামী কাৰ্যোপেক্ষাং স্বামী কাৰ্য উপেক্ষাং গৰাকীৰ কাৰ্যক উপেক্ষা কৰিছা। ভৱতু তাৱৎ তেন্তে ঠিক আছে যথা স্বামী জাগৰিষ্যতি যেনেদৰে গৰাকীক জগাই তুলিব পাৰি তন্ময়া কৰ্তব্যম সেয়া মোৰ দ্বাৰা কৰা হ'ব। য়তঃ যিহেতু পৃষ্ঠতঃ সেৱয়েদৰ্কং যথৰেণ হুতাসনম স্বামীনং সৰ্বভাৱেন পৰলোকমমায়া। অৰ্থাৎ পৃষ্ঠতঃ পিঠিফালৰ পৰা বা পিছফালৰ পৰা সেৱয়েত অৰ্কং সেৱয়েত মানে তাপ ল'ব লাগে অৰ্কং মানে সূৰ্য অৰ্থাৎ পৃষ্ঠতঃ সেৱয়েত অৰ্কং পিছফালৰ পৰা সূৰ্যৰ তাপ ল'ব লাগে। যথৰেণ হুতাসনম যথৰ মানে পেট বা সন্মুখৰ পৰা হুতাসনম জুই বা অগ্নি যথৰেণ হুতাসনম সন্মুখৰ পৰা জুইৰ তাপ ল'ব লাগে। স্বামীনং সৰ্বভাৱেন গৰাকীক সকলো প্ৰকাৰে বা সকলো উপায়েৰে অমায়য়া কোনো ধৰণৰ মায়া বা চলনা বা প্ৰতাৰণা নকৰাকৈ পৰলোকলৈ গমন কৰিব লাগে। অৰ্থাৎ পিছফালৰ পৰা সূৰ্যৰ তাপ ল'ব লাগে সন্মুখৰ পৰা জুইৰ তাপ ল'ব লাগে গৰাকীক কোনো ধৰণৰ চলনা বা প্ৰতাৰণা নকৰাকৈ সকলো প্ৰকাৰে সেৱা শুশ্ৰূষা কৰি পৰলোকলৈ গমন কৰিব লাগে। ইত্যুক্ত্বা এনেদৰে কৈ অতীৱ চিৎকাৰং কৃতৱান অতিশয় চিৎকাৰ কৰিছিল। ততঃ স ৰজকঃ তেতিয়া সেই ধোবাজনে তেন চিৎকাৰেণ প্ৰবুদ্ধো সেই চিৎকাৰত সাৰ পাই নিদ্ৰাভংগ কোপাদুত্থায় নিদ্ৰাভংগৰ খঙত উঠি আহি গৰ্দভং গাধটোক লগুৰেণ তাড়য়মাস লাঠিৰে প্ৰহাৰ কৰিছিল। তেনাসৌ পঞ্চত্তম অগমত তেন অসৌ পঞ্চত্তম অগমত তেনেদৰে ইয়াৰ মৃত্যু হৈছিল। অতঃ উচ্যতে সেয়েহে কোৱা হয় পৰাধিকাৰ চৰ্চাং য়ঃ কুৰ্যাৎ স্বামী হিতেচ্ছয়া স বিসীদতি চিৎকাৰাৎ গৰ্দভস্তাড়িতো যথা। অৰ্থাৎ স্বামী হিতেচ্ছয়া স্বামী হিত ইচ্ছয়া গৰাকীৰ হিত ইচ্ছা কৰি য়ঃ যিয়ে পৰাধিকাৰ চৰ্চাং কুৰ্যাৎ পৰৰ অধিকাৰ চৰ্চা কৰে বা আনৰ অধিকাৰৰ বিষয়ে আলোচনা কৰে স বিসীদতি তেওঁ কষ্ট পায় যথা যেনেদৰে গৰ্দভস্তাড়িতো গৰ্দভঃ তাড়িতঃ গাধটোক কোবোৱা বাবে চিৎকাৰাত চিঞৰিছিল। এইখিনিয়েই এইটো পাঠৰ সৰল অনুবাদ। তোমালোকে শব্দাৰ্থবোৰ আৰু পাঠভিত্তিক ব্যাকৰণবোৰ চাবা।
এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত কিছুমান চমু প্ৰশ্নৰ উত্তৰ দিয়া আছে, তোমালোকে সেইবোৰ লিখিব পাৰিবা। আৰু অন্যান্য পাঠবোৰ এই চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰিবা। ধন্যবাদ।